গাইজ গুড মৰ্ণিং। তো আমাৰ প্ৰেক্টিছ যোৱাকালিৰ পৰা আকৌ ষ্টাৰ্ট হৈ গৈছে আৰু এতিয়া বৰ্তমান আজি আমাৰ ৰাতিপুৱা 6টাৰ পৰা পেৰেডৰ প্ৰেক্টিছ আছে, সেইকাৰণে উঠি লৈছোঁ এতিয়া। কুঁৱলীও লাহে লাহে কমি আহিছে আৰু নাজানো কেলে বাৰু এইবাৰ অলপ গৰমটো বহুত সোনকালে অহা যেন লাগিছে আৰু মোৰ পেৰেড কৰিব ওলাই আহিছিলোঁহে দেখিলোঁ যে জয়শীল, ৰাহুল আৰু জেনা আহি পাইছে হোষ্টেল বিহুৰ পিছত। তো গাইজ মই বৰ্তমান যোনটো কথা ডিছকাছ কৰিবলৈ ওলাইছোঁ সেইটো মোৰ নৰ্মেল ব্লগত যোনবিলাক বস্তু দেখাওঁ সেইটোৰ দৰে নহয়, অকণমান বেলেগ হ'ব টপিকটো। তো ৰিচেণ্টলি আপোনালোকে হয়তো বহুতে গম পাইছে চাগে যে বলিউডৰ এজন এক্টৰ ছেইফ আলী খান ছাৰক মানে ঘৰতে এটেক কৰা হৈছিলে। কোনোবা এজন অচিনাকি মানুহে আহি চুৰিৰে আঘাত কৰিছিলে আৰু তেখেত বহুত ছিভিয়াৰলি মানে ইনজিয়ৰ্ড হৈছিলে। এক্সিডেণ্টটোৰ কথা সেইটো মানে ইন ন' টাইম অতি কম সময়ৰ ভিতৰতে গোটেই মিডিয়া মেইন ষ্ট্ৰীম চব ফালে মানে নিউজত হওক চাৰিওফালে মানে এইটো মানে একদম ৰজনজনাই গৈছে যে ছেইফ আলী খানক আঘাত কৰা হৈছে, কোনোবা অচিনাকি মানুহে এটেক কৰিছে এক্সেট্ৰা এক্সেট্ৰা। আৰু আজি প্ৰায় 3-4 দিন হ'ল ঘটনাটোৰ, আৰু আজি নিউজত ওলাইছে যে যোনজন মানুহে এটেক কৰিছিলে সেই মানুহজনক ধৰা হৈছে। তো আমাৰ মানে এতিয়া কি হৈছে, ধৰক যোনটো টপিকত মিডিয়া বা নিউজে সদায় মানে গুৰুত্ব দিব লাগে সেইবিলাক টপিকত কেতিয়াও গুৰুত্ব দিয়া নহয়। এনেকুৱা ধৰক আঘাতৰ ঘটনা, মাৰিব চেষ্টা কৰা ঘটনা কিমান হৈ থাকে। ৰিচেণ্টলি কলকাতাৰ যোনটো মেডিকেলৰ কেছটো সেইটোতো আজিলৈকে ছল্ভ নহ'ল, কিন্তু কিমান কেছ আছে যোনবিলাক মানে আজিলৈকে ছল্ভ নহ'ল। কিন্তু এই বলিউডৰ কোনোবা এজন এক্টৰৰ মানে যোনজন মানুহৰ বহুত নাম আছে, তেখেতৰ ঘৰত মানে চোৰ এজন সোমালেও মানে সেইটো মানে চাৰিওফালে মিডিয়াত মানে ইমান ডাঙৰকৈ দেখুওৱা যায়, যোনটো মই নাভাবোঁ। মই জানো মই তেখেতক আঘাত কৰিছে, কোনোবাই সেইজনক মানুহজনক ধৰাটো উচিত হয়, কিন্তু সেই এটা ফেমাছ ফেচৰ কাৰণে বাকী যোনবিলাক কেছ ধৰক বছৰ বছৰ ধৰি চলি আছে, আজি যোনটো কলকাতাৰ কেছ হ'ল সেইটোতো বন্ধই হৈ গৈছে বুলি ধৰক, কোনো চলিউশ্যন নোলালে সেইটোৰ। কিমান কেছ তেনেকুৱা আছে, এইবিলাক কেছৰতো কোনো চলিউশ্যন নোলালে। তো ধৰক মিডিয়া অলপ এইটো ক্ষেত্ৰত অলপ সজাগ হোৱাটো জৰুৰী হয়। আৰু মই জানো মই এই ভিডিঅ'টোত বহুত মানুহে এনেও নাচাবই, বৰ বেছি 100-200 মানুহে চাব, আৰু মই বিচাৰোঁ সেই 100-200 মানুহে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে বহুত মানুহে এই কথাটো ভাবক। বহুতে হয়তো ভাবেও, বাট কোনেও ক'ব সাহস নকৰে বা চেষ্টা নকৰে। মই এজন ষ্টুডেণ্ট হিচাপে এইটো কৈছোঁ, মই ভাবিছোঁ, মই মনৰ কথাখিনি ব্যক্ত কৰিছোঁ। তো বেয়া লাগে এনেকৈ ধৰক কিছুমান ক্ষেত্ৰত যদি পাৰ্চিয়েলিটি কৰা যায়। তো আজিৰ ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ হ'ল। তো আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো সম্পূৰ্ণ কৰিছে বাবে ধন্যবাদ, আৰু আশা কৰোঁ আপোনালোকেও এই কথাটোত গুৰুত্ব দিব। ধন্যবাদ।